আমি এটা বেংক পাৰ্টি জন্ম দিছিলোঁ আৰু মানে ফাৰ্ষ্ট প্ৰগ্ৰেম কালি আছে আমাক তাত অলপ মানে এটা গান মাৰি দিব লাগিছিল আৰু মোৰো গান নাই নহয়, মোৰ ডেমো প্ৰগ্ৰেম চলি আছে। হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। ক'লা ল'ৰাৰ অন্য এটা প্ৰেংক ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আৰু আজি আমি প্ৰেংক কল কৰিবলৈ গৈ আছোঁ অসমৰ জনপ্ৰিয় ছিংগাৰ ৰূপম দাসক। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। হেল্ল', হেল্ল' নমস্কাৰ। নমস্কাৰ। হয়, আপুনি ৰূপম দা হয় ন? হয় হয়, ক'ৰ পৰা ক'লে আপুনি? মই ৰঙিয়াৰ পৰা ক'লোঁ। ৰঙিয়া? হয় হয়। হয়, কওকচোন। আপোনাৰ গান ভাল লাগে আৰু চাই। থেংক ইউ থেংক ইউ। আৰু বন্ধনগত লোন বেষ্ট লাগে আৰু। হয় হয়। আপুনি বিজি আছে নেকি? ঠিক আছে বাৰু। আমাৰ অলপ হেল্প লাগিছিল আৰু আপোনাৰ পৰা। কেনেকুৱা ধৰণৰ? মানে ধৰক আমি এটা বেংক পাৰ্টি জন্ম দিছিলোঁ আৰু মানে ফাৰ্ষ্ট প্ৰগ্ৰেম কালি আছে আমাক তাত অলপ মানে এটা গান মাৰি দিব লাগিছিল আৰু মোৰ ডেমো প্ৰগ্ৰেম চলি আছে। টাইম নাই নেকি? টাইমটো নহ'ব নহয়। গান এটা মাৰি দিলে ভাল লাগিল হয় আৰু। হয় হয়। ঠিক আছে বাৰু, পাছত চেষ্টা কৰিম হা। হ'ব। দাদা কোৱা। মানে এতিয়া আমি প্ৰেংক কল কৰিছিলোঁ আপোনাৰ ক'লা ল'ৰা প্ৰেংক চেনেলৰ পৰা। আপুনি বেয়া নাপাব আৰু আমাৰ কেমেৰা অন হৈ আছে, আপুনি দৰ্শকক কিবা অলপ কৈ দিলে ভাল হয়। দৰ্শক সকলোলৈকে মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ হা। বাকী সকলো ভালকৈ থাকক। আৰু আমাৰ সেই তাকে প্ৰগ্ৰেম চলি আছে, অলপ বিজিও হৈ আছে বাৰু কথা পাতিবৰ কাৰণে।